নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনন্যা বৰুৱাই পুনৰবাৰ আপোনালোক সকলোকে মাজুলীৰ অনন্যাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ এফালে, ক'ত যাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম, কিন্তু এতিয়াই গৈ নিদিওঁ। তেনেহ'লে ব'লক মোৰ সৈতে গৈ থাকোঁ। এয়া ওলাই আহিলোঁ ৰুমৰ পৰা আৰু টমটমত উঠি ল'লোঁ। এতিয়া গৈ থাকোঁ, আপোনালোকো ব'লক গৈ থাকক মোৰ সৈতে। সৰভোগ পুলিচ ষ্টেচন পাৰ হৈ এয়া আমি পালোহি সৰভোগৰ মেইন বজাৰখন, আৰু এইফালে আছে এয়া মৰম তৃষ্ণা ৰেষ্টুৰেণ্ট। সৰভোগৰ এখন নাম থকা ৰেষ্টুৰেণ্ট এইখন, মৰম তৃষ্ণা। এইকেইদিন সৰভোগত নেৰানেপেৰা বৰষুণ দি আছে, সেইবাবে ৰাস্তাত একেবাৰে বানপানীৰ সৃষ্টি হৈ আছে। এইখিনিতে এভাগ মন্দিৰ আছে, শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ বুলি লিখা আছে। আৰু অৱশেষত এয়া আমি পালোহি সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ। মা ইতিমধ্যে আগবাঢ়ি গৈছে। ব'লক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ। স্বাস্থ্যকেন্দ্ৰৰ ভিতৰলৈ গ'লোঁ, কিন্তু ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি গম পালোঁ যে ফাৰ্ষ্ট ড'জ লোৱাৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন দেখুৱালেহে আচলতে ছেকেণ্ড ড'জটো দিব। মাক যিহেতু ছেকেণ্ড ড'জ দিবলৈ আনিছোঁ, সেইকাৰণে ফাৰ্ষ্ট ড'জৰ চাৰ্টিফিকেটখন উলিয়াবলৈ আমি অকণমান আগবাঢ়ি আহিবলগীয়া হ'ল। আৰু এয়া আগবাঢ়ি গৈ আছোঁ। এইখিনিতে এখন মহাবিদ্যালয় আছে, আমি দেখিছোঁ। অলপ পিছতে আপোনালোকেও দেখিব মহাবিদ্যালয়খনৰ যিখন গেট আছে, মূল গেটখন। এইখন হৈছে বৰনগৰ মহাবিদ্যালয়। মই এইফালে আগতে অহা নাই, আজি আহিছোঁ। আৰু আজি মই দেখিলোঁ কেম্পাছটো খুবেই ভাল লাগিল। ৰাস্তাৰ পৰাই দেখিছোঁ, যিহেতু ভিতৰলৈ সোমোৱা নাই, কিন্তু বাহিৰৰ পৰা দেখিবলৈ খুব ভাল লাগিছে বৰনগৰ মহাবিদ্যালয়খনৰ চৌহদটো। আমি আহি পালোঁ, আৰু এয়া মায়ে ল'লে ভেকচিন ছেকেণ্ড ড'জ। আৰু ভালেই লাগিল ইয়ালৈ আহি। ডাক্তৰসকলে খুব ধুনীয়াকৈ আমাক কথাখিনি বুজাই দিলে। মাজুলীত যিহেতু ফাৰ্ষ্ট ড'জ লৈছিলে, এতিয়া ছেকেণ্ড ড'জ মায়ে ল'লে সৰভোগত। আৰু এতিয়া ৰুমলৈ যাম। পুনৰ আমি আহি পালোহি এয়া সৰভোগ বজাৰ। আৰু বজাৰত দুই এটা বস্তু কিনিব লগা আছে, কিনি লওঁ সৰু সুৰা দুই এটা বস্তু, তাৰপিছত ৰুমলৈ যাম।
সোমালোঁ এইখন দোকানত গগন ষ্ট'ৰ। ইয়াত বহুতো বস্তু আছে, আপোনালোকে দেখিছে প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে ল'বহি পাৰে লওঁ বুলিলে। মায়ে এয়া বানকাঁহী চাই আছে আৰু দোকানী বৰ্তাজনে মা আৰু মোৰ লগত কথা পাতি ভাল পায়। আমাৰ বাবে চাহো আনি দিলে, কিন্তু আমাৰ বানকাঁহীখন পচন্দ হৈছিল যদিও দামী দৰে নিমিলা বাবে আমি নল'লোঁ। আৰু শেহত বৰ্তাজনে বেয়া পাব বুলি টিফিন বাতি এটাকে লৈ আহিলোঁ। আৰু তাৰপিছত আমি আহিলোঁ এইখন দোকানলৈ। এইখনৰ পৰা আমি আগতেও বস্তু নিছোঁ, সেইবাবে আহিলোঁ। আৰু ইয়াতে মায়ে ল'লে এযোৰ কাঁহৰ কাঁহী বাতিটো ইতিমধ্যে পেক হৈ গ'ল, সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাতো আমি চাহ খালোঁ, যিহেতু দোকানীজন আমাৰ চিনাকি আছিল, ভক্তাজন আগতেও নিয়া আছিল তাৰ পৰা বস্তু, সেইবাবে আমাক পুনৰ এইজন বৰ্তায়ো চাহ খুৱাই পঠালে। আৰু এয়া মাক ভেকচিন দি আহি বজাৰতো সোমাই 2-এটা বস্তু লৈ আমি এতিয়া টমটমত উঠি আহি আছোঁ ৰুমলৈ। ফাইনেলি আমি আহি পালোহি, এতিয়া ৰুম পাম। ৰুমলৈকে আপোনালোকক দেখুৱাই গৈ থাকিম। মই কোনটো ৰুমত থাকোঁ আপোনালোকক দেখুওৱা হোৱা নাই, আজি দেখুৱাই দিম ব'লক। নেৰানেপেৰা বৰষুণৰ ফলত এয়া আমাৰ বানপানীৰ সৃষ্টি হৈছে, যিহেতু পানীটো ওলাই যাবলৈ কোনো সুবিধা নাই, সেইকাৰণে ইয়াত পানীৰ একদম পূৰা বানপানী হৈ আছে। আৰু মায়ে গেট খুলিলে, আমি ভিতৰলৈ সোমাই যাওঁ। এয়া পাই গ'লোহি আমাৰ কেম্পাছ, আৰু এইটো ঘৰতে মই থাকোঁ। আৰু শেষত সদায় কোৱাৰ দৰে আজিও কওঁ, যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।